সকলে ভালে আছে সো আজি day 1 আমাৰ প্ৰেক্টিছ এট Sarusajaistadium আমাৰ কালিতো যেটো এইখিন জাৰ্নিটো কৰিলো আহিলো ৰাতি হৈ গ'ল অলমোস্ট খুৱাতে ৰাতি 2 হৈ গৈছে আমি ৰেজিষ্ট্ৰেচন মানে কি যিখিনি ফৰ্মেলিটি হোটেলত কৰিব লাগে সেইখিনি কৰি 12:45 এনেকুৱা হৈ গৈছে ৰুম যোৱাতে এটা বাজি গৈছে তাৰপিছত এনেকৈ হোৱাতে তো ৰাতি বহুত হৈ গ'ল আৰু আমি ৰাতিপুৱা ইভেন আৰ্লি মৰ্ণিং 4 উঠিলোঁ উঠি পেলাই ৰেডি হ'লোঁ এনেকৈ আমাৰ ড্ৰেছ কোড কৰি লৈছোঁ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ ৰেড ব্লাউজ ৰেড মেখেলা আৰু মাজৰটো চাদৰটো হোৱাইট কালাৰ চ' এতিয়া সেই পিন্ধি লৈছোঁ চব আমি ছোৱালীখিনি আজি ভয় আৰু এক্সাইটেডো হৈ আছোঁ যে আজি চববোৰ মিলি আমি মানে একেলগে প্ৰেক্টিছ কৰিব পাৰিম চব ডিফাৰেণ্ট ডিষ্ট্ৰিক্টৰ পৰা আহিছে চ' তাতে আমি একেলগে আজি মানে আপকামিং প্ৰগ্ৰেম মেগা বিহু যিটো গিনিজ ৱৰ্ল্ড ৰেকৰ্ড মানে সেইটো কাৰণে চবে তৈয়াৰী কৰি আছে বহুত দিন আগৰ পৰা তো সেইটো আজি আমি ফাইনেলি আমি কোকৰাঝাৰ ডিষ্ট্ৰিক্টে আজি একেলগে হওঁ সেইটো তাতে আমি সৰুজাই ষ্টেডিয়ামত একেলগে প্ৰেক্টিছ কৰিব পাম আৰু তো তাতে এতিয়া যাব ৰেডি চাই থাকক নাই কৰিম তো এতিয়া ৰেডি হয় এতিয়া যাব ওলাইছোঁ এতিয়া চাগে ব্ৰেকফাষ্টটো কৰিম চাগে ব্ৰেকফাষ্ট মানে কৰিব মাতিছে তো ব্ৰেকফাষ্ট কৰি পেলাই আমি গুচি যাম আৰু প্ৰেক্টিছ কৰিব তাতে সৰুজাই আজি কি হয় ব্ৰেকফাষ্ট কৰিব গৈ আছোঁ এতিয়া চ' আমি এতিয়া বাছত উঠিলোঁ ব্ৰেকফাষ্ট কৰি আৰু গৈ আছোঁ মই সুন্দৰীজনৰ লগত yes মই ব্ৰেকফাষ্ট কৰি পেলাই এতিয়া যে উঠিলোঁ এইটো ক'লোঁ আৰু এতিয়া মাছ খোৱাৰ এতিয়া কি কয় মাছ খোৱাৰ ৰাস্তাতে মানে মাছ খোৱাৰ যিখিনি মাৰ্কেটখিনি যে আছে হ'লচেল মাৰ্কেট সেইখিনি সেইফালেদি গৈ আছে বাছখন লাহে গৈ আছে এতিয়া গৈ পোৱা নাজানো আৰু তো এতিয়া গৈ আছোঁ আৰু কি হয় ফাইনেলি সোমালোঁ আৰু গেট পালোঁ টোপনি আহি গৈছিল ন প্ৰিয়ংকা বৰ গাটো বেয়া লাগিছে তো আমি ফাইনেলি আহি গ'লোঁ এতিয়া সৰুসজাই ষ্টেডিয়ামত এতিয়া আমি ভিতৰলৈকে গৈ আছোঁ নাচনীবোৰ আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ এটা লাইন হৈ গৈ আছোঁ আৰু চবেই বেলেগ ড্ৰেছ কোড লৈছে এনেকা কোনোবাই পিংক মেখেলা পিংক ব্লাউজ মাজত ৰিহা সেনেকা আমাৰ ৰেড কৈছিলোঁৱে ৰাতিপুৱা তো এনেকৈ গৈ আছে চববোৰ এতিয়া ভিতৰলৈকে যাওঁ কি হয় শেষলৈকে চাই থাকক ভিডিঅ'টো কি হয় দেখাই আছোঁ নিং হললৈকেহে লৈ আহিল আমি অলৰেডি খালোঁৱেই হোটেলত ভোক নাই কিন্তু এনে সোমাম আৰু
পজিশ্যন আছে এক্সেস ওই কিটা বহি আছে ভাল লাগিছে বহুত চ' আজি আমাৰ Day 1 প্ৰেক্টিছ হৈ গ'ল সৰুসজাই ষ্টেডিয়ামত তো এতিয়া আমি আজি অৱস্থা নাই আমি একদম বালি হৈ গৈছোঁ মুখখন ইফালে আমি দেখাই পোৱা নাই আমি এতিয়া বাছত উঠি ভাত চাত খালোঁ আজি ভাত খোৱাখিনি এনেকৈ দেখুওৱা নগ'ল আৰু ৰাতিখিনি পটাপট খালোঁ আৰু আহিলোঁ উঠি দিলোঁ বাছত ৰাতিপুৱা আৰু আহিব লাগিব তো এতিয়া উঠি পেলাই বাছখন ষ্টাৰ্ট হ'ল মানে ঘূৰি আছে বাছখন এতিয়া এইখিনি মানে এই আমাৰ টাৰ্ণটো লৈ আছে তো আমি এতিয়া অলপ পিছত ৰুম পাই যাম হোটেলৰ তো এতিয়া গৈ আছোঁ আজিৰ দিনটো খুবেই ভাল গ'ল কিন্তু ভাল লাগিলে এটা প্ৰেক্টিছ কৰি খুব ভাল লাগিছে ফচি এনেকৈ চব বাছবোৰ ফচি আছে তো এতিয়া আমিও এনেকৈ ফচি আছোঁ আগফালে বাছ চব পৰিৱেশটো চাওক কিমান পিছফালে বাছ জাম লাগিছে এই বাছ এখনকৈ চব ডিষ্ট্ৰিক্টৰে বাছকেইখনত মানে উঠি লৈছে চবে নিজৰ বাছত এতিয়া চবে ৰুমত যাব